তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ ধুপি ধুপি তৰালি ফুৰা এটি মন। স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালেই আছে। বৰ্তমান মোৰো ভালেই দিয়ক। আৰু আজি মই বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে মোক যেন মৰম দিয়ে আৰু মোৰ ভিডিঅ'টোত যেন আপোনালোকে শেষলৈকে জড়িত হৈ থাকে। আৰু মই এতিয়া ক'ত যাব ওলাইছোঁ আপোনালোকে নিশ্চয় মোৰ থাম্বনেইল ফটোখন দেখি গম পাইছে। মই বৰ্তমান যাব ওলাইছোঁ ৰোপৱে, মানে গুৱাহাটীতেই কাছাৰীলৈকে। এতিয়া মই বাছত যাম। আপোনালোকে মোৰ ভিডিঅ'টোত শেষলৈকে জড়িত হৈ থাকিব, স্কিপ নকৰাকৈ চাই থাকিব আৰু সকলো মই দেখুৱাই যাম। এতিয়া মই বাছত যাম। মই এতিয়া যাব ওলালোঁ। মোৰ ভিডিঅ'টো চাই থাকিলে হ'ল, আপোনালোকে গম পাব। মই আপোনালোকক টিকেট কটাৰ পৰা ৰোপৱেত উঠাৰ পৰা গোটেইখিনি আপোনালোকক মই দেখুৱাই আছোঁ। আৰু তাতে উত্তৰ গুৱাহাটীত বাৰু দৌলগোবিন্দ মন্দিৰটো আছে। মন্দিৰলৈকে নোসোমাওঁ চাগৈ, সোমাওঁ নে নোসোমাওঁ এতিয়াও ঠিক হোৱা নাই বাৰু, যিহেতু বহুত দেৰি হ'ল। সোমালে নিশ্চয় দেখা পাব আপোনালোকে, চাই থাকিলে হ'ল। এতিয়া মই আহি আছোঁ। এতিয়া ভৰলু থানাখন পালোঁ মই। ইয়াৰ পৰা আৰু বেছি দূৰ নাই বাৰু। বাছত আহি আছোঁ মই এতিয়া। মোৰ লগৰ কেইজনী আহি আছে, ইহঁতক মই কাছাৰীত লগ কৰিম। এতিয়া ভৰলু থানাখন পাৰ হৈ লাচিত ঘাটটো পালোঁ। লাচিত ঘাটটো পাৰ হৈ এনেকৈ গৈ আছোঁ। তৰালি ফুৰা এটি মন উন্মাদ হৈ। এতিয়া ফেঞ্চি আহি পালোঁ। বাছখন ইমান লাহে লাহে গৈছে, মানে ইমানেই ট্ৰেফিক, কি ক'ম আৰু, বহুত টাইম লাগি গৈছে। ইপিনে চাওক, ব্ৰহ্মপুত্ৰ পাৰটো চাওক। ফাইনেলি ৰোপৱে আহি পালোঁ। এতিয়া আমি আগৰ গেটটোৰে সোমাই যাম। এইটো গেটেৰে নোসোমাওঁ বাৰু, এইটো বন্ধ আছে। আগৰ গেটটোৱে সোমাই যাম আমি এতিয়া ভিতৰত। এয়া চাওক, ন'টিছখন দিয়া আছে ইয়াতে। কেতিয়া খোলা থাকে, কেতিয়া বন্ধ থাকে, আপোনালোকক মই ভালদৰে দেখুৱাই আছোঁ বাৰু ভিতৰত গৈ পেলাই। এতিয়া ৰোপৱে আহি আছে। এতিয়া আমিও টিকেট কৰোঁ, যিহেতু 4টা বাজিলে। আমাক যোৱা টিকেটহে দিব, অহা টিকেটটো আমাক নিদিয়ে বাৰু। এতিয়া টিকেট কাটিবলৈ আহি আছোঁ টিকেট কাউণ্টাৰত। ইমান ঠাণ্ডা আজি, ইমান কুঁৱলী পৰিছে, মানে এবাৰ ঠাণ্ডা। মোৰ তোমাৰ চৰ্দিতে মই কথা ক'বই পৰা নাই ভালদৰে মানে। এতিয়া মানুহবিলাক লাইন পাতি আছে। এতিয়া টিকেটখন ল'ম। তিনিটাৰ আমাৰ তিনিজনী টিকেট লৈ পেলাই যাম আৰু। চাওক, ন'টিছখন ভালদৰে দেখুৱাইছোঁ আপোনালোকক। তেনে চাওক, কি অসমীয়া মানুহ লগ পোৱাই নাই, চব বাহিৰৰ মানুহ। হিন্দী কথা কোৱা, ইংলিছ কথা কোৱাই আছে, আৰু অসমীয়া লগ পোৱাই নাই এনেকৈ এতিয়ালৈকে। এতিয়া ভালদৰে কথা ক'ব পৰা নাই বাৰু, অলপ প্ৰব্লেম হৈ আছে চৰ্দিৰ কাৰণে। পিনে চাওক, সেইটো সেই পাৰটোৰ মাজত চাওক, সেইটো উমানন্দটো হয়। গ'লে মানে ভালদৰে দেখুৱাই দিম বাৰু। এতিয়া মই মানে আপোনালোকক জুম কৰি পেলাই অকণমান দেখুৱাই আছোঁ, ৰ'ব। ইমান কুঁৱলী চাওক, ভালদৰে দেখাই নাপায়, উমানন্দটোৱেই চিনি নাপায় ভালদৰে। ইমান জুম কৰি দেখুৱাৰ পিছতো ভালদৰে চিনি পোৱাই নাই, ইমানেই কুঁৱলী পৰিছে, মানে ইমানেই ঠাণ্ডা পৰিছে আজি। এইবোৰ চাওক, সৰু সৰু বাঁহ গছ হয়, দেখিবলৈ একদম ধুনীয়া, লাইন লাইনকৈ লগাই দিছে। টিকেট চাওক, এইখন মানে মোৰ টিকেটখন হয়। যোৱাটো 100 টকা হয়, অহাটো আৰু ফেৰীত আহিব লাগিব। এতিয়া আমি ভিতৰত যাবৰ কাৰণে ইয়াতে লাইন পাতি আছোঁ, ভিতৰত সোমাই যাব লাগিব। ফাইনেলি আমি এতিয়া যাম আৰু ভিতৰত সোমাই আহিলোঁ। এইখিনি বাৰু আমি লিফ্টত আহিলোঁ, ইয়াতলৈকে লিফ্টত আহিলোঁ। এতিয়া মানুহবিলাক নামিব ইয়াৰ পৰা, ইহঁতে নামাৰ পিছত আমি আকৌ সোমাম। যাওঁতেহে আমি ৰোপৱেত যাওঁ, আহোঁতে আকৌ আমি ফেৰীত আহিব লাগিব, যিহেতু 4:30লৈকেহে খোলা থাকে। এতিয়া 4টা বাজিলে। এতিয়া আমাক মানে যোৱা টিকেটটোহে দিছে, অহা টিকেটটো নাই দিয়া।
এয়া মানুহবিলাক চাওক এইবিলাক এতিয়া যাব এবাৰত 32কৈ লৈ যায় মানুহ এতিয়া আমি ৰূপৰ ভিতৰত আছোঁ বাৰু চাওক মানুহবিলাক আমি গৈ আছোঁ এতিয়া চাওক ভিউ পইণ্টটো দেখুৱাই আছোঁ আপোনালোকক চাওক ইমান ধুনীয়া দেখি মানে আজি বহুত কুঁৱলী পৰিছেতো সেইটো কাৰণে মানে ভালদৰে দেখা নাযায় ব্ৰহ্মপুত্ৰখনো আপোনালোকে ভালদৰে দেখা নাই চাওকচোন ইমানেই কুঁৱলী মানে উমানন্দ মন্দিৰটোও ভালদৰে দেখা যোৱা নাই ওচৰৰ পৰা দেখুৱাম বাৰু আপোনালোকক ভালদৰে মই চাওকচোন দূৰৰ বস্তুবোৰ একোৱে চিনি নাপায় ইমান আন্ধাৰ ধোৱা ধোৱা চাওকচোন এইটো উমানন্দ মন্দিৰটো হয় চাওক এতিয়া ওপৰেদি গৈ আছোঁ উমানন্দ মন্দিৰৰ ওপৰেদি আমি এতিয়া পাৰ হৈ যাম সেইখন তলত চাওক ফেৰী হয় সেইখন উমানন্দত অহা হয় বাৰু এতিয়া আকৌ ৰিটাৰ্ণ যাব সেইখনেই চাওক ধুপি ধুপি তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ ধুপি ধুপি তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ ফাইনেলি আমি উত্তৰ গুৱাহাটী আহি পালোঁ এতিয়া এইটো ৰূপৱেৰ ইপাৰটো হয় উত্তৰ গুৱাহাটীৰ ইপিনে মানে আমি এতিয়া আহি আছোঁ উত্তৰ গুৱাহাটী এতিয়া পাম আৰু আমি ৰূপৱেৰ পৰা আমি নামি আকৌ দৌল গোবিন্দ মন্দিৰৰ ছাইডটোত যাম অকণমান যাত্ৰা শিখৰৰে পাহি অনুমা যাত্ৰা যেনাকি আঁকি যাবে মনে কৰা অভিমান এতিয়া আমি নামি পেলাই ভিতৰলৈ সোমাই গৈছোঁ এইপিনেদি আমি ওলাই যাম ওলাই গৈ দৌল গোবিন্দ মন্দিৰটো পাম ফাৰ্ষ্ট টাইম তাৰপিছতে আকৌ ফেৰীঘাটত যাম ইয়াৰ পৰা আমি এখন স্কুটি ভাড়া কৰিছোঁ এখন স্কুটিতে আমি তিনিজনীয়ে এতিয়া গৈ আছোঁ এইটো ৰাস্তাৰে গৈ ৰাইট চাইডে ঘূৰিব লাগিব ৰাইট চাইডে ঘূৰি পেলাই আমি মানে হাৱেটো পাম আৰু হাৱে ৰাইট চাইডে যাব লাগিব এইটোৱে হাৱে আমি পালোঁ ইয়াৰ পিছত আমি দৌল গোবিন্দ মন্দিৰটো পাম ফাইনেলি আমি দৌল গোবিন্দ মন্দিৰ আহি পালোঁ এতিয়া ভিতৰলৈকে নাযাওঁ বাৰু বাহিৰৰ পৰাই দেখুৱাই দিছোঁ চাওক বন্ধুসকল চাওক এইবিলাক মানে ফেৰীত আহিছে যিখন ফেৰীত আহিছে এওঁলোকে এতিয়া আমি সেইখনতে আকৌ ৰিটাৰ্ণ যাম মানে আমি আহি পাওঁতে মানে বহুত সন্ধিয়া হ'ল যিহেতু ৰূপৱে 4:30লৈকেহে খোলা থাকে এতিয়া মানে আমি যাওঁতে ফেৰীত যাব লাগিব এইবোৰ মানুহ ফেৰীত আহিছে উত্তৰ গুৱাহাটীৰ হয় এইবোৰ আকৌ এতিয়া উত্তৰ গুৱাহাটীখিনি আকৌ ৰিটাৰ্ণ যাব সেইটো চাইড মানে যিবিলাকে ধৰক উত্তৰ গুৱাহাটীত যিবিলাকৰ ডিউটি আৰু তেওঁলোকে এতিয়া ৰিটাৰ্ণ যাব আকৌ এইবিলাক উত্তৰ গুৱাহাটীৰ মানুহ হয় এতিয়া চাওকচোন চাওক কিবা কাৰণত যদি পৰি যায় ইয়াতে কিমান ৰিক্সি হয় ইয়াতে চাওক এইবোৰ আকৌ এতিয়া যাব এই क्या नाम है तुम्हारा हाँ क्या अच्छा तुम्हारा घर किधर है हाँ कहाँ कहाँ बम्बई ओ तुम कौन सा क्लास में बैठे क्या LKG मैं जालुकबाड़ी हाँ गाड़ी नहीं है हाँ गाड़ी नहीं है
এতিয়া আমি এইখন ফেৰীতে যাম, এইখন ফেৰীত আকৌ মানে ৰিটাৰ্ণ যামগৈ আমি সেইটো চাইড। এইখন ডাইৰেক্ট মানে ফেঞ্চিলৈকে যাব, ফেঞ্চি গেটৰ ওচৰলৈকে যাব এইখনতে যামগৈ আমি এতিয়া। কি মজা লাগিছে চাওক, এইবোৰ এতিয়া আমাৰ ফেৰীখনতে যাব আকৌ। চাওক ৰাতিৰ ভিউটো চাওক একবাৰ, ইমান ধুনীয়া মানে। চাওক কি মজা, ইছৰাম কি মজা লাগিছে নহয়, মানে কি ক'ম আৰু মই মানে আপোনালোকক ক'ব পৰা নাই, ইমানেই ভাল লাগিছে মানে মোৰ। চাওক মানে আমি এতিয়া এইটো পাৰে আহি পালোঁ আৰু নামিব হ'লে আৰু আমাৰ লাহেকৈ। এতিয়া চাওক মোৰ লগত আহি ইহঁতে মোক পাত্তাই নিদিয়া হ'ল, মই অকলে অকলে ভিডিঅ' বনাই থাকিব লগা হৈছে। এতিয়া আমি আহি পালোঁ, ইয়াৰ পৰা গৈ আমি চিধা ৰেষ্টুৰেণ্টত যাম। বহুত ভোক লাগিছে মোৰ, কিবা এটা খাই লওঁগৈ। ফাইনেলি আমি ৰেষ্টুৰেণ্টখন আহি পালোঁ, কেলেষ্টিয়েল ৰেষ্টুৰেণ্টখনৰ নাম আহি পালোঁ। এতিয়া আমি ইয়াতে খাম, মানে ভিতৰলৈ যাওঁ, কি কি আছে কি নাই সুধি মেলি অৰ্ডাৰ কৰোঁ আৰু খাওঁ। মানে ইমানেই ভোক লাগিছে নহয়, আৰু ইমান ধুনীয়া ৰেষ্টুৰেণ্টখন, মোৰ মানে পূৰা ৰিলচ বনাব মন গৈছে। চাওকচোন, চাওক কি মজা মানে ৰেষ্টুৰেণ্টখন, আপোনালোকেও আহিব। আপোনালোকেও আহিব এইখন ৰেষ্টুৰেণ্টলৈ। উজান বজাৰ হয়, উজান বজাৰ মানে ব্ৰহ্মপুত্ৰৰ কাষতে হয় হোটেলখন। আপোনালোকে লোকেশ্যনত চাই ল'ব, আহি যাব ইয়ালৈ। মজা লাগিছে আহি পেলাই। ফাইনেলি আমাৰ খানা আহি গ'ল, মই এতিয়া খাম। মই মানে মোৰ ভাগৰটো অহাই নাই, ইহঁত দুজনীৰ আহিলে বাৰু, মোৰতো আহি পোৱা নাই। এতিয়া খাম আৰু তামাম খাম আৰু। এতিয়া মই ৰুমত আহি পালোঁ, আজি বহুত ঘূৰিলোঁ। ভিডিঅ'টো এনেকৈ বনাইছোঁ আৰু যিখিনি দেখুৱাব পাৰিছোঁ, মানে দেখুৱাব ট্ৰাই কৰিছোঁ আপোনালোকক। যিখিনি পাৰিছোঁ সেইখিনি দেখুৱাইছোঁ। লাজো লাগে, বহুত মানুহ আছে এনেকৈ, আৰু মোৰ লগত যোনে গৈছে, মোৰ লগৰ ছোৱালীজনীও ইমান লাজ কৰে, তাইকো দেখুৱাব মানা কৰিছে, তাইকো দেখুৱাব পৰা নাই। অকলে অকলে ভিডিঅ' বনাই ভাল নালাগে দিয়কচোন, ভিডিঅ'টোও ভাল নহয়। এনেকৈ যিখিনি পাৰিছোঁ সেইখিনি মই অকলেই আপোনালোকক দেখুৱাব ট্ৰাই কৰিছোঁ। এতিয়া বহুত ভাগৰ লাগিছে, যিহেতু ৰেষ্টুৰেণ্টত খাই আহিলোঁ, এতিয়া আৰু ৰুমত নবনাওঁ আৰু নাখাওঁ, ডাইৰেক্ট এতিয়া শুমহে, আৰু বহুত ভাগৰ লাগিছে। আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিব বিচাৰিছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু কোনোবা যদি নতুনকৈ মোৰ চেনেলটো চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষত থকা বেল আইকনটো টিংকৈ বজাই দিব। নেক্সট ভিডিঅ'ত আপোনালোক সকলোকে লগ পাই আছোঁ। অতি সোনকালে অতি ধামাকা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। আজিলৈ বাই বাই।